প্ৰিয় দৰ্শকসকল, অক্টোবৰ মাহ শেষ হ'ব হৈছে। ধৰালে শীতৰ আগমন ঘটিছে। সেইবাবে মই লোকেল মুৰ্গীৰ জালুকীয়া চুপৰ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াব বিচাৰিলোঁ। আহকচোন চাওঁ ভিডিঅ'টো। এই চুপটোৰ ৰন্ধন প্ৰণালীটো একেবাৰে সহজ। ইয়াৰ কাৰণে আমাক বস্তু লাগিব কেইখিলামান আদাৰ পাত, অলপ ধনিয়াৰ পাত, দুখিলা তেজপাত, অলপ নিমখ, অলপ ৰেড চিলি পাউডাৰ আৰু লাগিব কেইফুটামান নহৰু, এটুকুৰা আদা আৰু জালুকৰ গুড়ি, লগতে এটুকুৰা নেমু। নহৰু আৰু আদাখিনি আমি ভালদৰে খুন্দি লৈছোঁ এটা বাটিত। মই চুপটো ৰান্ধোতে কুকাৰ ইউজ কৰিম, গতিকে মই এটা কুকাৰত অলপ পানী দিছোঁ। পানী মোৰ আন্দাজ মতেই দিছোঁ। ইয়াতে মই অলপ নিমখ ঢালিছোঁ। আদাৰ পাত কেইখিলা মই গাঁঠি এটা দি লৈছিলোঁ। এতিয়া মই ইয়াতে আদা পাত কেইখিলা দি দিছোঁ আৰু তেজপাতো দিছোঁ। তাৰপিছত মই জালুক দিছোঁ। জালুক মই অলপ কম দিছোঁ আৰু অলপ হ'লে ভাল হয়। মোৰ ঘৰত সৰু ছোৱালী এজনী আছে, গতিকে মই জালুকৰ পৰিমাণটো কমাই দিছোঁ। ইয়াৰ পিছতে মই ৰেড চিলি পাউডাৰ অলপো ইয়াত দিলোঁ আৰু বাতি লোৱা নহৰু আদাখিনিও মই এতিয়া দি দিছোঁ। নহৰু 1 চামুচ দিছোঁ, আদাও ঠিক নহৰুতকৈ অকণমান কম দিছোঁ। এতিয়া মই চাফা কৰি লোৱা মুৰ্গীটো কুকাৰটোৰ ভিতৰত ভৰাই দিছোঁ। ইয়াতে মই ইয়াৰ পিছত ডালচেনি, ইলাচি আৰু লং দিছোঁ। মই পৰিমাণটো অলপ কমাই দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে আৰু অলপ দিব পাৰে। তাৰপিছত মই কুকাৰৰ সাঁফৰখন বন্ধ কৰি হিটাৰৰ ওপৰত কুকাৰটো বহাই দিছোঁ। এতিয়া মই প্ৰায় 15টামান চিটি দিলোঁ, কাৰণ মোৰ মুৰ্গীৰ চাইজটো আছিলে প্ৰায় 900 গ্ৰাম মানৰ। এই চুপটোৰ কাৰণে মুৰ্গীৰ চাইজটো পাৰফেক্ট নহয়। 600 গ্ৰাম মানৰ মুৰ্গী হ'লে বেছি ভাল হয়, গতিকে মই কুকাৰৰ হুইচেল অলপ বেছি দিবলগীয়া হৈছে। এতিয়া মই কুকাৰৰ ঢাকনখন খুলি এটা ডাঙৰ পাত্ৰত মুৰ্গীটোৰ সৈতে চুপখিনি উলিয়াই লৈছোঁ আৰু তাৰ পৰা মই হাৰ্ডিখিনি বাছি পেলাইছোঁ। মুৰ্গীটো ভালকৈ সিজিছে কাৰণে মোৰ হাৰ্ডিবোৰ বাচিবলৈ একো প্ৰব্লেম হোৱা নাই। ধুনীয়াকৈ মাংসবোৰ ভাগি গৈছে আৰু মই হাৰ্ডিবোৰ ছেপাৰেট কৰিব পাৰিছোঁ। হাৰ্ডিখিনি বাছি লোৱাৰ পিছত মাংসখিনি মই পুনৰ এখন হেতাৰে ভাঙি দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পিছতে মই কাটি লোৱা ধনিয়াখিনি চুপখিনিৰ ওপৰত ছটিয়াই দিছোঁ। লগতে বাতি থোৱা নহৰু আদা অকণমান চুপখিনিৰ ওপৰত দি দিছোঁ আৰু এটুকুৰা নেমু চেপি দিছোঁ। এতিয়া আমাৰ চুপখিনি খাব পৰাকৈ ৰেডি হৈ গৈছে। আপোনালোকেও মোৰ এই চিম্পুল পদ্ধতিৰে কেতিয়াবা ঘৰত ঠাণ্ডাৰ দিনত চুপ বনাই খাই চাওক। যদি ভাল লাগে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।